নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাইছোঁ গাখীৰৰ পেৰা, গতিকে চাবচোন ভিডিঅ'। এতিয়া কৰাহীটো ভালদৰে গৰম কৰি গাখীৰখিনি দি দিছোঁ। গাখীৰ 3 পোৱামান গাখীৰ দিছোঁ। টকা অলপ লৰাই দিছোঁ আৰু চেনি দিছোঁ। ফুল গ্লাছ দিয়া নাই, অলপ কমাই দিছোঁ। কম হ'ব চেনি। এটা সোৱাদৰ কাৰণে এটা ইলাইচিও দিছোঁ, গন্ধটো ভাল লাগে। আৰু এইখিনি ভালকৈ লৰাই দিছোঁ। গাখীৰখিনি যাতে চামনি নাবান্ধে তাৰ কাৰণে অলপ ঘনে ঘনে লাৰি থাকিব লাগে। মই ঠিক তেনেদৰে লাৰি আছোঁ। গাখীৰখিনি উতল আহি আছে। এতিয়া অলপ ঘুটিও দিছোঁ বস্তুখিনি ভালকৈ মিক্স হোৱাৰ কাৰণে। ঘুটি অলপ ডাঠ হৈ আছে। এতিয়া লাহে লাহে গাখীৰটো কমি আহি আছে আৰু কালাৰটো আহি আছে। যিমানে গাখীৰটো কমি কমি যাব সিমানে তাৰমানে পেৰাৰ কালাৰটো আহি থাকিব। আৰু গটো খাই আছে, গটা হৈও আছে। গতিকে অলপ ঘন ঘনকৈ লাৰি থাকিব লাগিব। কিন্তু লাৰোতে যদি কম হয় তেতিয়া লাগি ধৰিলেতো আৰু টেষ্টটো কমিয়ে যাব। এতিয়া আমাৰ পেৰা ৰেডি হৈ গ'ল। এতিয়া কাঁহীখনত অলপ লৈ লৈছোঁ। গোটেইখিনি লৈ ল'ব পৰা নাই, কাৰণ মস্ত গৰম আৰু গোটেইখিনি টান হৈ গ'লে বনোৱাই নহ'ব। অলপ দি চামুচখনেৰে কৰি দিছোঁ, মিহি কৰি দিছোঁ। অলপ গৰম, বহুত গৰমেই আছিল। এতিয়া মই ভালদৰে লৰাই মাজত আঙুলিৰে এইটো চেপটো দি দিছোঁ। বহুত ভাল নাই, মই আজি ফাৰ্ষ্ট বনাইছোঁ। ছেকেণ্ড বনালে ভাল হ'ব। বনাই ট্ৰাই কৰি চাইছোঁ, লগতে আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ একেলগে। এনেকৈ পেৰাই বনাই আছোঁ। চাবচোন শেষলৈকে, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। अच्छा बाबा मान गई, बस कर अब। আমাৰ আয়ুষে টেষ্ট কৰি চাইছে কেনে হৈছে। বলতে বহুত হেৰি হৈছে, ধুনীয়া তাৰমানে, আৰু বহুত টানো নাই, বহুত ঢিলাও নাই। একদম চাহ দোকানৰ দৰে হৈছে, কিন্তু চেপটো ভাল নহ'ল বাৰু ফাৰ্ষ্ট কাৰণে। টেষ্টটো বহুতেই হৈছে, একদম বহুত ভাল লাগছে খাই কিনে। আমাৰ পেৰা ৰেডি হৈ গ'ল। বাই বাই।